এই ভৰা পাৰিম নাই এতিয়া হা ধৰক বামতে শোল উলিয়াই দিছে দেখিছে এই কিহৰ লগত খাম এতিয়া কিহৰ লগত খাম ক এইটো মৰিয়ে নাই ফাটিয়ে গ'ল এইটো ফাটিয়ে গ'ল এইফালে মূলা চোলা লৈ লৈছে লগৰজনে মাছটো দি থৈ গ'লহি এতিয়া মাছটো বনাবলৈ মানে কিহে বনাম আপোনালোকক মই দেখাই দিছোঁ মূলাৰ লগত মানে শ'ল মাছ খাই হেনো খুব ভাল লাগে আৰু কেইদিনমান আগতে মই খাইছিলোঁ বেছি বেয়া নালাগিলে আজিও বোলো একেটাকে বোলো বনাই চাওঁচোন অকণমান বেলেগ ধৰণে কিছুমান বস্তু দি বনাম সেইদিনাখন একদম সহজভাৱে বনালোঁ আৰু আজি তাৰ কাৰণে লৈছোঁ পিঁয়াজ আলু শুকান জলকীয়া বিলাহী বগা আৰু ৰঙা মূলা এইফালে আছে জিৰা আৰু এইফালে আছে আদা জলকীয়া পাঁচফোৰণ আৰু এইফালে দেখিছে মাছ শ'ল মাছ আমি দুজন মানুহ সেইকাৰণে 3 পিচ লৈছোঁ আৰু বাকীবোৰ থৈ দিছোঁ কাৰণ একেবাৰে খাই পেলাবলৈ অকণমান দিগদাৰো হয় দিগদাৰ মানে কি খাব নোৱাৰোঁ সেইকাৰণে অলপমান বনাইছোঁ আৰু তাকে আপোনালোকে ভিডিঅ'টো চাব কেনেকৈ বনাওঁ আৰু তাৰ কাৰণে এই মূলাখিনি মিহি মিহিকৈ কাটি ল'ব লাগিব আমি কেনেকৈ মিহি কৰিছোঁ আপোনালোকক দেখাম মূলাখিনি মই এনেকৈ মিহি মিহিকৈ কাটি ল'লোঁ আৰু তেনেকৈ আলুখিনিও মিহি মিহিকৈ অলপ কাটি লৈছোঁ আৰু মূলাটো মই যিখন মানে পিহনা থাকে পিহনাখনত মই এনেকৈ মাৰি দিছোঁ আৰু অলপ মানে এনেকৈ টুকুৰা টুকুৰকৈ লৈছোঁ তেতিয়া খাবলৈ ভাল হয় আৰু আলুখিনি এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আপোনালোকে ডাঙৰকৈ যদি দিম বুলি খাওঁ বুলি ভাবে তেতিয়া খাব পাৰে আৰু বিলাহীখিনি এনেকৈ মই কাটি লৈছোঁ মই মাছটো ফ্ৰাই কৰাটো মই দেখুওৱা নাই আৰু মানে ভিডিঅ'টো বেছি দীঘল হৈ গৈ থাকিব আৰু এইখন কেৰাহীতে মাছটো ভাজিছিলোঁ ইয়াতে মানে আকৌ মই দালিটো বনাই দিম আৰু ইয়াত অকণমান তেল আছে যেতিয়া আৰু অকণমান তেল দি দিছোঁ জোখমতে এইকণ তেলে হৈ যাব বেছি তেল দিব দৰকাৰ নাই মাছখিনি অলৰেডি ভাজি থোৱা আছে যেতিয়া বেছি তেল দিব দৰকাৰ নাই আৰু তেলটো প্ৰায় কম খোৱাই ভাল আজিকালি তেলৰ কাৰণে বহুত বেমাৰো হয় গম আৰু আদা অকণমান ল'লোঁ আদাকণ মই এনেকৈ মিহি মিহিকৈ মই পিহনাত মাৰি ল'লোঁ তেলটো গৰম হৈছে নাই অকণমান চাওঁ পিঁয়াজ অকণ দি অলৰেডি তেল গৰম হৈ গৈছে এইফালে পিঁয়াজ দিলোঁ লগতে দিম এটা শুকান জলকীয়া লগতে দি দিম অকণমান পাঁচফোৰণ আৰু কেইটামান জিৰা গোটা জিৰা আৰু এই কাটি লোৱা আদাকণো দি দিছোঁ এইখিনি ভালদৰে লৰাই লওঁ এটা কেঁচা জলকীয়া ফালি দিছোঁ আমি বেছি জ্বলা নিদিওঁ অলপ মানে মায়ে অসুবিধা পায় জ্বলা খাবলৈ মছলা খাবলৈ সেইকাৰণে মই কমকৈ খাওঁ কেতিয়াবাতো পূৰা দি দিওঁ এতিয়া কৈছে বোলে বেছি জ্বলা নিদিবি সেইকাৰণে কমকৈ দিছোঁ এটা জলকীয়াই দিছোঁ এতিয়া দিম বিলাহীখিনি কাটি লোৱা বিলাহীখিনি সিজিবৰ কাৰণে অকণমান নিমখ মাৰি দিব লাগিব তেতিয়াহে মানে কোমলি যাব আৰু বিলাহীবোৰতো জানেই কিমান গেছালা থাকে পটককৈ নিসিজে অকণমান নিমখ অকণ মাৰি দিব তো পটককৈ সিজি যাব মানে অকণমান নিমখ দি দিছোঁ ইয়াতে মতে অকণমান হালধি এতিয়া ইয়াতে কাটি লোৱা মূলা আৰু আলুখিনি দি দিম আজি এটা বস্তু অভাৱ আছে তেজপাত আমাৰ বাৰীতে ঢেৰ আছিলে মানে আমাৰ খুৰাহঁতৰ বাৰীত এজোপা আছিলে আজি বহুত দিনৰ পৰা ধৰি অনা নাই মানে অলপমান মোৰ লগৰ এটাক দি পঠিয়ালোঁ এতিয়া মোৰ ঘৰত নিজৰ নাইকিয়া হৈছে আকৌ ডাল কেইটামান আনি শুকুৱাব লাগিব ৰ'দত তেজপাতটো নহ'লে কেতিয়াবা বৰ দিগদাৰ হৈ যায় চাহ খাওঁতে বা হওক মাংস চাংস বনাওঁতে হওক মূলাৰ লগত মাছৰ লগতেই হওক মাংসৰ লগতে হওক যদি জালুক দুটামান নিদিওঁ খাই বৰ ভাল নালাগিব সেইকাৰণে 10টামান জালুক দি দিছোঁ এইকেইটা খুন্দি লওঁ আৰু এই খুন্দনাটো দেখিছেনে লোহাৰৰ খুন্দনা এইটো আমাৰ ককা বায়েকে মানে ইউজ কৰা হয় মানে আমাৰ জেঠাই হ'ব আজি বহুত বছৰ পুৰণা খুন্দনা এইবিলাক বস্তু আজিকালি পাবলৈ নাই এইটো মানে হাজাৰ বছৰলৈ থাকি যাব এইকেইটা কিমান যুগ যুগান্তৰ মানে জেনেৰেশ্যনে এইটো ব্যৱহাৰ কৰিব পাৰিব মিহি কৰি লোৱা মূলাখিনি সিজি গৈছে আৰু বাকীখিনি সিজিবলৈ বাকী আছে এতিয়া জালুক কিকণ দি দিওঁ জালুক
উতলাই লোৱা গৰম পানী দি দিছোঁ আমাৰ দুজনৰ জোখত। আৰু পানী দিয়াৰ পাছতে মাছখিনি দি দিলে ভাল লাগে। তেতিয়া মই বেছিকৈ ফ্ৰাই কৰা নাই, মানে হাফ ফ্ৰাই কৰিছোঁ। আৰু ইয়াতে অলপ বইল হ'ব লাগিব, সেইকাৰণে ইয়াতে মাছখিনি দি দিছোঁ। সেইখিনিও লগতে বইল হৈ থাকক। আজি ধনিয়া নাই, সেই বাৰীৰ পৰাই মানে মান ধনিয়া পাত 3টা ছিঙি আনিছোঁ। আৰু ইয়াৰ গোন্ধটোও ভাল লাগে। এইকেইটা কাটি লাষ্টত হ'ব সময়ত দি দিম। এতিয়া মান ধনিয়া পাতকেইটা ইয়াতে দি দিওঁ। এয়া শ'ল মাছৰ লগত মূলা তৰকাৰী, দেখিছে কি ধুনীয়া হৈছে। এইফালে ভাত, আৰু এয়া মায়ে কলডিলৰ মানে ভাজি জ্বলাকৈ বনাইছে আলু চালু দি পেলাই। আজি এনেকৈয়ে খাই দিওঁ আৰু দুপৰীয়া ভাত মুঠি। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকৈ এদিন বনাই খাই চাব। ভাল পালে মোক কমেণ্ট কৰি জনাব। বহুত গৰম হৈ আছে। ইমান স্পাইচি হৈছে, মায়ে গালি দিব পাৰে। জ্বলা দিবলৈ মানাই কৰিছিলে। জালুকটো দি দিয়াৰ কাৰণে অকণমান গাটো হিট হৈ গৈছে। এতিয়া আপোনালোকে আঘোণমহীয়া যিসকলে নখায়, ডাঙৰ ডাঙৰ খেতি আছে, এনেকৈ এইটো ৰেচিপি বনাই খাব পাৰে মূলাৰ লগত শ'ল মাছ দি। চবেই শলাগি খাব। ভিডিঅ'টো সমাপ্ত কৰিছোঁ দেই। যদি ভাল লাগে এনেকৈ বনাই খাব।